এইবিলাকৰ পৰা আপুনি পইচা ৰিটাৰ্ণ কৰাৰ একো ৱে অপশ্যন নাই আপুনি ফ্ৰডতে সোমাব কিনে চালো মই মানে আচৰিত হৈ গ'লো যে এইযোৰ দিছে মোক মানে মই অবাক হৈ গ'লো মানে কি ক'ব কাৰণ ইমান পইচা পে'মেণ্ট কৰিছে এটা ডাব্বা আছিলে যিটো অৰিজিনেলটো বাদেই দিয়ক মানে একেবাৰে মানে নৰ্মেল কাৰ্টুন টাইপ থাকে যে তেনেকুৱা এটা ডাব্বাত মোক দিছে চ' হেল্ল' এভৰিৱান ৰিচেণ্টলি মই এটা ফ্ৰডৰ কবলত সোমাই পৰিলোঁ মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি কিন্তু কি কৰিব সোমাই পৰিলোঁ আপোনালোকৰ লগত যাতে এনেকুৱা ধৰণৰ একো নহয় সেইবাবে মই এইটো ভিডিঅ' বনালোঁ আপোনালোকেও যাতে সজাগ হৈ থাকে কাৰণ আজিকালি চবফালে বেছিভাগে ফ্ৰড কৰিবলৈ চেষ্টা কৰে কোনেও মানে লিগেলি প্ৰচেছত ভাল কিবা কৰিম বুলি নাভাবে চবৰে মাইণ্ডত আজিকালি নেজানো কেলে অকল বেয়া বেলেগৰ অকল বেয়া কৰাটোৱে ভাবি থাকে যি কি নহওক মই কথাটো কৈ দিওঁ সেইটো দিন আছিলে 17 ছেপ্টেম্বৰ মই মানে ইনে জোতা চাই আছিলোঁ তাৰপিছত ইনে নৰ্মেলি মই ফ্লিপকাৰ্ট এমেজন মিন্ত্ৰা তেনেকুৱা ধৰণৰ এপৰ পৰাই অৰ্ডাৰ কৰোঁ কিন্তু সিদিনা কি মন গ'ল নাজানো ইনষ্টাগ্ৰামৰ পৰা ভাবিলোঁ অৰ্ডাৰ এটা কৰিম বুলি তাৰপিছত ইনষ্টাগ্ৰামটো এনেকৈ স্ক্ৰল কৰি আছিলোঁ যিহেতু আমি চবেই জানো ইনষ্টাগ্ৰামত বহুতো এডভাৰটাইজমেণ্ট চলি থাকে এনেকুৱা ধৰণৰ জোতা হওক কাপোৰ হওক কিবা কিবি বস্তুৰ বহুতো এডভাৰটাইজমেণ্ট চলি থাকে তাৰপিছত যেতিয়া যিকোনো এটা প্ৰফাইলত ক্লিক কৰিলোঁ জোতাৰ তাৰপিছত দেখিলোঁ জোতাবোৰ বহুত ভাল লাগিছিলে ধুনীয়া লাগিছে কাৰণ ফ্লিপকাৰ্ট এমেজনত মই চালোঁ জোতাবোৰতকৈ মানে ইনষ্টাগ্ৰামত যিবিলাক জোতা আছিলে বহুত ধুনীয়া লাগিছিলে দেখিবলৈতো ভাবিলোঁ যে এবাৰ ইনষ্টাগ্ৰামৰ পৰা এবাৰ অৰ্ডাৰ কৰি চাওঁ কি হয় চাওঁ বুলি তাৰপিছত মই অৰ্ডাৰ কৰিলোঁ জোতা এযোৰ 17 তাৰিখে তাৰপিছত সেই তেখেতসকলৰ ফালৰ পৰা ক'লে যে 200 ৰুপিজ শ্বিপিং চাৰ্জটো লাগিব আগতীয়াকৈ তাৰপিছত মই বোলো ঠিক আছে একো নাই মই তাৰপিছত ক'লোঁ যে মই কিহত পে'মেণ্ট কৰিম তেখেতলোকে ক'লে যে ফোনপে' পে'টিএম নহ'লে বা যিকোনো UPIৰ পৰা আপুনি পে'মেণ্ট কৰিব লাগিব তাৰপিছত মই সুধিলোঁ গুগল পে'ৰ পৰা হ'ব নেকি কাৰণ মোৰ অকল গুগল পে' আছিলে বাকী বেলেগ একো নাছিলে তাৰপিছত তেখেতলোকে ক'লে যে জিপে' নাই আমাৰ ওচৰত আপুনি UPI পে'টিএম বা যিকোনো ফোনপে' সেনেকুৱাৰ পৰাই কৰিব লাগিব বেলেগ উপায় নাই তাৰপিছত মই বোলো ঠিক আছে হ'ব মই তাৰপিছত হ'লেও এবাৰ ট্ৰাই কৰি চাইছিলোঁ সিহঁতে মোক এটা স্কেনাৰ দিছিলে সেই স্কেনাৰটো মই গুগল পে'ত মই কৰি চাইছিলোঁ পে'মেণ্ট কৰিব পাৰি নেকি ষ্টাৰ্টিঙতে যেতিয়ালৈকে মই সোধা নাছিলোঁ সেইটো কথা তাৰপিছত কৰি চাওঁতে মোক এনেকুৱা এটা দেখালে যে ৰিস্কি বুলি এনেকুৱা এটা নটিফিকেশ্যন আহিলে মই ইমান এটা মাইণ্ড নকৰিলোঁ কাৰণ প্ৰফাইলটো বহুত অফিচিয়েল আছিলে বহুতো লোকৰ কাষ্টমাৰ ৰিভিউ দেখিছিলোঁ সিহঁতে মানে হাইলাইটত যিটো ইনষ্টাগ্ৰামৰ হাইলাইট থাকে যে তাত মানে সিহঁতে দি থৈ দিছে যে কাষ্টমাৰ যোনে যোনে জোতাবিলাক কিনিছে কি বুলি কৈছে কথা পতা সেইবিলাক দেখুওৱা আছিলে তাৰপিছত মই ভাবিলোঁ এইটো কেনেকৈ ফেক হ'ব পাৰে নহয় মই সেইটো কাৰণে জিপে'ৰ পৰা নাযায় বুলি ভাবি কিনে মই হ'ব বাৰু তেনেহ'লে পে'টিএম কৰিম তাৰপিছত মই লগৰ এজনক ক'লোঁ কাৰণ মোৰ নাছিলে পে'টিএম লগৰজনৰ পৰাই মই তেনেকৈ 200 ৰুপিজটো সিহঁতলৈ চেণ্ড কৰিলোঁ আৰু মই তেখেতলোকক মানে স্ক্ৰীনশ্বটটো পঠিয়ালোঁ যে এনেকৈ মই দিলোঁ আপোনালোকক পইচাটো তেখেতলোকে ঠিক আছে বুলি ক'লে তাৰপিছত 2 দিন গ'ল 3 দিন গ'ল তাৰপিছত মই সুধিলোঁ যে মই জোতাযোৰ ক'ত পালে কি হ'ল মানে মই সেইটো কথা সুধিলোঁ আৰু তেখেতলোকে মোক এটা ফটো দিলে য'ৰ পৰা মই ট্ৰেক কৰিব পাৰোঁ মানে যে এনেকুৱা তাৰপিছত মই ইমান খুলি নাচালোঁ আচলতে তাৰপিছত খুলি নোচোৱাৰ পিছত সেইটো বাৰু ঠিক আছে গ'ল তাৰপিছত ৰিচেণ্টলি পৰহি জোতাযোৰ আহি পালে মোৰ মনটো বহুত ভাল লাগিলে কাৰণ ভাল লাগিছিলে আৰু তাৰপিছত মই গ'লোঁ আনিবলৈ কাৰণে জোতাযোৰ ডেলিভাৰী বয়জনৰ পৰা আনিলোঁ পইচাটো দিলোঁ বাকীখিনি পইচা মানে কেছ অন ডেলিভাৰী আছিলে মই পইচাটো দিলোঁ পইচাটো দি কিনে মই আহিলোঁ লৈ তাৰপিছত খুলি চালোঁ এতিয়া যিযোৰ জোতা মই দিছিলোঁ সেইযোৰ জোতা মানে কৈছিলে যে যিহেতু সেইটো মাষ্টাৰ কপি আছিলে মই অৰ্ডাৰ দিয়াটো মাষ্টাৰ কপি জোতা আছিলে তাৰপিছত কৈছিলে যে অৰিজিনেল বক্স তেনেকুৱা ধৰণৰ থাকিব খুলি কিনে চালোঁ এটা ডাব্বা আছিলে যিটো অৰিজিনেলটো বাদেই দিয়ক মানে একেবাৰে মানে নৰ্মেল কাৰ্টুন টাইপ থাকে যে তেনেকুৱা এটা ডাব্বাত মোক দিছে মই বোলো ঠিক আছে হ'ব একো নাই মিষ্টেক হ'ল চাগে তাৰপিছত যেতিয়া খুলি কিনে চালোঁ মই মানে আচৰিত হৈ গ'লোঁ যে এইযোৰ দিছে মোক মানে মই অবাক হৈ গ'লোঁ মানে কি ক'ব কাৰণ ইমান পইচা পে'মেণ্ট কৰিছোঁ তাৰপিছত যদি আপোনাক 200 300 400 টকীয়া জোতা এযোৰ দিয়ে কেনেকুৱা লাগিব আপোনাৰ ৰিয়েকশ্যনটো কি হ'ব মানে মইতো একদম মই মানে পাগল হৈ গ'লোঁ তাৰপিছত বোলো নাই সুধি চাওঁ তাৰপিছত সিহঁতক সুধিলোঁ যে ফটো চটো দিলোঁ যে আপোনালোকেতো মই এযোৰ জোতাহে দিছিলোঁ আপোনালোকে বাই মিষ্টেক চাগে বেলেগৰ ডেলিভাৰীটো মোলৈ পঠিয়াই দিলে চাগে এনেকুৱা হ'ব পাৰে আপোনালোকে ৰিটাৰ্ণ লৈ লওক এক্সচেঞ্জ কৰি দিয়ক জোতাযোৰ সেনেকৈ ক'লোঁ তাৰপিছত তেখেতে ক'লে যে আপুনি হেৰি কৰক
আনবক্সিং কৰা ভিডিঅ' এটা দিয়ক বুলি ক'লে তাৰপিছত মই আনবক্সিং কৰা ভিডিঅ'টো পঠিয়াই দিলোঁ সিহঁতলৈ চেণ্ড কৰি দিলোঁ তাৰপিছত মই ক'লোঁ যে আপোনালোকে তেখেতলোকে মানে মোৰ এতিয়া মেছেজটো চোৱা নাই বহুত দেৰি পিছত চাই আছে মই আকৌ দিলোঁ মেছেজ যে আপোনালোকে এইটো এক্সচেঞ্জ কৰি দিয়ক কিবা এটাতো কওক ৰিপ্লাই দিয়া নাই মানে তাৰপিছত বহুত দেৰি পিছত যেতিয়া চালে তাৰপিছত ৰিপ্লাই কৰা নাই তাৰপিছত মই আৰু মেছেজ দি আছোঁ কাৰণ দিবতো লাগিবই হোৱাটছআপতো কণ্টেক্ট আছিলে তাৰপিছত সেই হোৱাটছআপৰ নাম্বাৰটোত মই ফোন কৰি চালোঁ সেইটোত ছুইচ অফ দেখাই আছে কাৰণ সিহঁতে ব্লক কৰি দিয়ে সেইটো নাম্বাৰ ক'তো কণ্টেক্ট কৰিব পৰা নাই তাৰপিছত ইনষ্টাগ্ৰামত যেতিয়া মই সিহঁতৰ প্ৰফাইলটো খুলি চালোঁ তাৰপিছত গম পালোঁ যে ব্লক হৈ আছোঁ মই মানে মোক ব্লক কৰি দিলে অলৰেডি আকৌ হোৱাটছআপত গৈ কিনেও চালোঁ হোৱাটছআপতো ব্লক মাৰি দিছে এতিয়া মোৰ ওচৰত একো উপায় নাই মানে তেখেতলোকলৈ কণ্টেক্ট কৰাৰ মোৰ কোনো ধৰণৰ উপায় নাছিলে যিহেতু হোৱাটছআপ আৰু ইনষ্টাগ্ৰামে মোৰ উপায়টো আছিলে বাকী মোৰ সিহঁত অফিচিয়েল হয় নে কি হয় মই এইবিলাক জানিবলৈ মেলিবলৈ একো উপায় নাছিলে আৰু পেজটো এনেকুৱাকৈ বনাইছে সিহঁতে মানে কোনো মানে ঢকা নাখায় একদম ফলোৱাৰ্ছ বহুতখিনি আছে কাষ্টমাৰ ৰিভিউজ আছিলে এইবিলাক চাই মেলিয়ে কৰিছিলোঁ এনেইতো দিয়া নাছিলোঁ কিন্তু তাৰ পাছতো এনেকৈ ফ্ৰডত সোমাই গ'লোঁ পইচাটো তাৰপিছত কি হ'ল মই কণ্টেক্ট কৰিলোঁ যিজনে মোক ডেলিভাৰী কৰিবলৈ আহিছিলে ল'ৰাজনলৈ মই ফোন কৰিলোঁ যে সিহঁতলৈ পইচাটো গ'লগৈ নেকি লগালগ মই ফোন কৰিছোঁ তাৰপিছত ক'লে যে তেখেতে গম নাপায় কথাটো আপুনি বোলে অফিচলৈ এনেকৈ ফোন কৰি সুধি চাব পাৰে তাৰপিছত মই ঠিক আছে আপুনি অফিচৰ নাম্বাৰ এটা দিয়কচোন মই সুধি চাম তাৰপিছত তেখেতে এটা নাম্বাৰ দিলে মোক অফিচৰে হয় অফিচৰ মানুহজনক ফোন কৰিলোঁ তাৰপিছত ফোন ৰিচিভ কৰাৰ পিছত তেখেতে ক'লোঁ মই কথাখিনি ক'লে তেখেতে এটাই কথা ক'লে যে আপুনি ফ্ৰডত সোমাই পৰিলে তাৰপিছত মোৰতো মানে একদম কিবা লাগি গ'ল তাৰপিছত মই সুধিলোঁ যে তেখেতলোকে পইচাটো পাই গ'ল নেকি এতিয়াও ৰিটাৰ্ণ কৰা কিবা আছে নেকি মানে তেতিয়া ক'লে যে ৰিটাৰ্ণ কৰা একো নাই সিহঁতে কোম্পানীৰ পৰা মানে ডাইৰেক্ট চেণ্ড হৈ যায় পইচাটো সিহঁতলৈ এতিয়া আপুনি ৰিটাৰ্ণটো নাপাব একেবাৰে আপুনি সেই লগালগ মানে হেৰি কৰিব যেতিয়া পইচাটো দিছিলে তেতিয়া মানে লগালগ সেনেকুৱা চাব লাগিছিলে বা কাৰণ যিহেতু এইটো কোনো এপ্লিকেশ্যনৰ পৰাও দিয়া নাছিলোঁ মই অৰ্ডাৰ সেইকাৰণে আপুনি লগালগ চাব লাগিছিল তেতিয়া চাগে কিবা এটা উপায় থাকিল হ'লে এতিয়া কোনো ধৰণৰ উপায় নাই সিহঁতৰ তাত অলৰেডি পইচাটো গুচি গ'ল তাৰপিছত সেয়াই আৰু তেখেতে মোক এটাই লাষ্টত কথা ক'লে যে কেতিয়াও ইউটিউব ইনষ্টাগ্ৰাম ফেচবুকৰ পৰা এনেকুৱা ধৰণৰ যিও প্ৰডাক্ট অৰ্ডাৰ কৰিব নালাগে কাৰণ আমি নেজানো তেখেতলোক কি হয় ফেক হয়নে মানে ৰিয়েল হয় সেইটো কথা আমি একেবাৰে নাজানো আৰু আপোনাক যদি প্ৰডাক্টটো দিলে আপোনাক পইচাও দিলে তাৰপিছত যদি ব্লক কৰি দিয়ে আপুনি কি কৰিব পাৰিব তাৰপিছত আপুনি নিজে কওক কিবা উপায়টো নাই সেইকাৰণে এনেকুৱা ধৰণৰ ফ্ৰডৰ পৰা বাচি থাকিব লাগে মইতো বহুত মানে পইচাটো গ'ল আৰু সেইটোতো ঘূৰাই নাপাওঁ যি কি নহওক সেইকাৰণে মই ভাবিলোঁ আপোনালোকক কৈ দিওঁ কথাটো আপোনালোকে যাতে এনেকুৱা ধৰণৰ ইনষ্টা ফেচবুকৰ পৰা ভুল নাযায় কাৰণ আজিকালি ইনষ্টা হওক কিবা হওক সেইবিলাকত কিনিব পাৰি আচলতে ফলোৱাৰ্ছ হওক কিবা হওক সেইবিলাক বস্তু মোৰ পিছত মাইণ্ডলৈ আহিছে আৰু মই এটা কথা পিছত মাইণ্ড কৰিলোঁ যেতিয়া মই সিহঁতৰ প্ৰফাইলটো খুলি চাইছিলোঁ মই সেইটো কথা আগতে মন কৰা নাছিলোঁ কাষ্টমাৰ যিবিলাক ৰিভিউ দিয়া আছিলে ৰিভিউত যিবিলাক জোতা দেখুওৱা আছিলে সেইবিলাক আচলতে অৰিজিনেল বক্সৰ নাছিলে ডুপ্লিকেট মানে সেই মই ক'লোঁ যে কাৰ্টুনৰ বক্স নিচিনা আছিলে তেনেকুৱা ধৰণৰ বক্সেই আছিলে সেইটো কথা মই তেতিয়া মন কৰা নাছিলোঁ পিছত যেতিয়া মোৰ লগত এনেকুৱা ফ্ৰড হ'ল তাৰপিছত যেতিয়া মই খুলি চালোঁ সিহঁতৰ প্ৰফাইলটো তেতিয়ালৈকে ব্লক কৰা নাছিলে মোক তেতিয়া মই মন কৰিলোঁ যে এনেকুৱা কথা তাৰপিছত অলপ পিছতে মোক ব্লক মাৰি দিছে তো সেইটো কাৰণে কেতিয়াও এনেকুৱা ধৰণৰ যদি আপোনাৰ বোলে কোনোবা চিনাকি আছে এনেকুৱা দোকান তেখেতলোকৰ বোলে ইনষ্টাগ্ৰামত পেজ আছে তেতিয়া কৰিব পাৰে তেতিয়া কিনিব পাৰে মই এইটো কোৱা নাই যে সকলোবোৰ পেজে এনেকুৱা ফ্ৰড কৰে ফেক হয় কিন্তু মানে চিনাকি দোকানৰ পৰা ল'লেহে ভাল বুলি মই ভাবোঁ যোনবিলাক চিনাকি হয় আপোনাৰ যে কোনোবাই আপোনাৰ চিনাকি হয় তেনেকৈ পেজ খুলি থৈ দিছে আৰু তেনেকৈ আপুনি লৈছে জোতা নহ'লে বা এনেকৈ দূৰৰ পৰা ডেলিভাৰী কৰাটো ভাল নহয় বস্তু লোৱাটো ভাল নহয় গতিকে আজিলৈ মোৰ ইমানেই ক'বলৈ আছিলে আপোনালোকে যাতে এনেকুৱা ধৰণৰ ভুলৰ পৰা বাচি থাকে ময়ো এটা বহুত ডাঙৰ শিক্ষা পালোঁ মই কেতিয়াও আজিৰ পৰা ইউটিউব হওক ফেচবুক আৰু এইবোৰৰ পৰা মই কেতিয়াও নিদিওঁ যিকেইটা এপ্লিকেশ্যন আছে কাৰণ সেইকেইটা এপ্লিকেশ্যন ফ্লিপকাৰ্ট এমেজন মিন্ত্ৰা আৰু যিও আছে মিছ' সেইবিলাকৰ পৰা আপুনি প্ৰডাক্ট ভুল আহিলেও এক্সচেঞ্জ কৰিবলৈ এটা অপশ্যন থাকে বা পইচাটো ৰিটাৰ্ণ কৰি পায় কিন্তু এইবিলাকৰ পৰা আপুনি পইচা ৰিটাৰ্ণ কৰাৰ একো অপশ্যন নাই আপুনি ফ্ৰডতে সোমাব গতিকে কেতিয়াও নকৰিব এনেকুৱা ধৰণৰ বস্তু অৰ্ডাৰ গতিকে আজিলৈ ইমানেই মোৰ ক'বলগীয়া আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে আৰু কিবা এটা গম পালে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় এনেকুৱা ধৰণৰ ভুল কোনেও নকৰে আৰু
ইয়াতে মই ভিডিঅ'টো সামৰিছোঁ ভিডিঅ'টো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব